হেল্ল' এণ্ড ৱেলকাম বেক। সেইদিনাখন পেহীহঁতৰ ঘৰলৈ গৈছিলোঁ কাৰণ পেহীহঁতৰ আছিলে নামঘৰলৈ মাতিছিলে। চ' এয়া আগদিনাখনৰ উৎপলদাৰ নাগাৰ নাম মাতিছিলে সুদূৰ নলবাৰীৰ পৰা। আৰু এয়া পাছৰ দিনাখন আছিলে বিহু। আমি গৈছিলোঁ বিহু চাবলৈ। এয়া পেহীৰ ছোৱালী লগত ভিনদেউ আছিলে আৰু আছিলে বহুত। আগতে সিহঁতে গৈছে, আমি খোজকাঢ়ি গৈ আছোঁ আৰু আহিয়ে দেখা পালোঁ দাদাহঁতৰ পেঁপা বাদন। ইমান ধুনীয়াকৈ একেৰাহে ইমান সময় বজাইছে, ভাল লাগি গ'ল দেখা পাই। আৰু এয়া আমাৰ টিমটো বহিবলৈ ছিট পোৱা নাছিলোঁ, চ' থিয় হৈ চাই আছিলোঁ আৰু লাহেকৈ। আৰু বিহু চাব যে লগ পালোঁ পোনপ্ৰথমবাৰৰ বাবে মোৰ দাদাই ভাল পোৱা ছোৱালীজনী, মানে মোৰ হ'বলগীয়া বৌ, বৰ মৰম লগা। আৰু এয়া আছিলে বৌহঁতৰ নৃত্যৰে ৰাতি আহি পালোঁ। আৰু এয়া পিছদিনাখন ৰাতিপুৱাৰ দৃশ্য, মই ঘৰলৈ আহিলোঁ, মানে ঘৰৰ কাষতে বিয়া এখন আছিলে আৰু আহি পাই দেখিছোঁ কইনাই মেকআপ কৰি আছিলে। তো আমিবোৰে দি আছোঁ ইয়াতে ওচৰতে আড্ডা, কইনাক জোকায়ো আছিলোঁ কিবা কিবি, আৰু সিহঁতক ভালকৈ উঠাব লাগে বোলে। আৰু দুপৰীয়ালৈ আহিছিলোঁ এপাক, তাৰপাছত মানুহ যেতিয়া আহিছিলে অলপ চলপ। আৰু এয়া ৰাতি দৰা অহাৰ সময়ত হয় আৰু তেওঁলোকক ইয়াৰ জৰিয়তে যুগ্ম জীৱনৰ বহুত শুভেচ্ছা। আৰু এয়া কইনা দৰা আজিলৈ আহিছোঁ, বাই বাই।